নমস্কাৰ বন্ধুসকল, যদি আপোনালোকে কম খৰচত আৰু সহজত বিদেশ ভ্ৰমণ কৰিব বিচাৰে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। সহজে যাব পৰা দেশৰ তালিকাত প্ৰথম স্থান দাখিল কৰিছে মালয়েছিয়াই, কাৰণ অহা 31 ডিচেম্বৰ 2026 মালয়েছিয়া যাবলৈ কোনো ধৰণৰ ভিজাৰ প্ৰয়োজন নাই। গুৱাহাটীৰ পৰা 12 পৰা 13,000 টকাৰ ভিতৰত ওৱান ৱে ডাইৰেক্ট ফ্লাইট পোৱা যায় আৰু 500 পৰা 600 টকাৰ ভিতৰত হোষ্টেল পাই যাব। কুৱালালামপুৰ আৰু লংকাৱে আইলেণ্ড হৈছে এই দেশৰ প্ৰসিদ্ধ ঠাই। এই তালিকাৰ 2 নম্বৰ স্থান দখল কৰিছে ভিয়েটনাম নামৰ এখন সুন্দৰ দেশে। গুৱাহাটীৰ পৰা 12 বা 13,000 টকাৰ টিকেট কৰি আপুনি এই দেশলৈ যাব পাৰে। এক ৰাতিৰ বাবে হোষ্টেলত আপুনি ৰেণ্ট দিব লাগিব 500 পৰা 600 টকা আৰু হোচিমিন চিটি হৈছে এই দেশৰ ফেমাছ টুৰিষ্ট এট্ৰেকশ্যন। এই দেশতো সহজে হোৱা ভিজা অন এৰাইভেল আৰু ই ভিজা দুয়োটা সুবিধা উপলব্ধ। ভাৰতবাসীৰ মাজত ফেমাছ এখন কাণ্ট্ৰি থাইলেণ্ডে এই লিষ্টৰ 3য় স্থান দখল কৰিছে। এই দেশত ভিজা অন এৰাইভেল পাবলৈ তেনেই সহজ। ডাইৰেক্ট ফ্লাইট আপুনি গুৱাহাটীৰ পৰা 7,000 পৰা 8,000 টকাৰ ভিতৰত পাই যাব আৰু একোমডেশ্যনৰ বাবদ এক ৰাতিত আপুনি 400 পৰা 500 টকা খৰচ কৰিব লাগিব। বেংকক আৰু পাটায়া হৈছে এই দেশৰ বিখ্যাত চহৰ। এই তালিকাৰ 4ৰ্থ স্থানত আছে হানিমুনৰ বাবে ফেমাছ দেশ মলদ্বীপছ। বিনামূলীয়াকৈ ভিজা অন এৰাইভেল লাভ কৰিব। গুৱাহাটীৰ পৰা যাবলৈ হ'লে টিকটৰ মূল্য হ'ব 12 পৰা 13,000 টকা। এই দেশত এনিশা থাকিবৰ বাবে হোটেলত আপুনি ব্যয় কৰিব লাগিব 2 পৰা 3,000 টকা।